ইউপিপিএল আর বিপিএফ একত্রীকরণের কারণে পুরো জোরদার প্রস্তুতি চলাইছে। এই ক্ষেত্ৰত আপনি বিজেপি হিসেবে কেনেকা কয় কি কয়? মানে চাওক, এতিয়া এইটো হয় বিটিআৰত মানে আঞ্চলিক দলবিলাক প্ৰভাৱ এটা আছে। তো এতিয়া বিজেপিয়ে বিজেপিৰ কাম কৰি আছে, ইউপিপিএলে ইউপিপিএলৰ কাম কৰি আছে, বিপিএফে বিপিএফৰ কাম কৰি আছে। কিন্তু একত্ৰিত হোৱাটো হ'লে বিজেপিৰ কোনো লছ নাই মই ভাবোঁ। কাৰণ আমাৰ মুখ্যমন্ত্ৰী মহোদয় যদি দুজন এক হয় আমাৰ বিজেপিৰ কাৰণে ভালেই হ'ব মই ভাবোঁ। বিটিআৰত 15টা MLA সমষ্টি আছে, দুটা একত্ৰিত হ'লে আৰু এই বিটিআৰৰ মানুহখিনি বিজেপিৰ বাহিৰে কংগ্ৰেছৰ লগত নাযায়। কাৰণ যে কংগ্ৰেছৰ লগত সিহঁতে থাকি পেলাই ইয়াত যেতিয়া কংগ্ৰেছত ষ্টেটত গভৰ্ণমেণ্ট আছিল তেতিয়া বিটিআৰৰ পৰা আদিবাসীক খেদিছিল, চাওতালী মানুহক খেদিছিল, ৰক্তাক্ত হৈ গৈছিল, নদীৰ পানীৰ কালাৰ আৰু হোৱাইট নাছিল, তাত ৰঙা হৈ গৈছিল। তাৰপিছত ইয়াত বিপিএফ চৰকাৰ আৰু আমাৰ এই ষ্টেটত কংগ্ৰেছ চৰকাৰ থাকোঁতে 2012 আৰু 14 আপোনালোকে কোনেও পাহৰা নাই, আপুনি এজন বিটিআৰৰ সাংবাদিক। তো 2012 আৰু 14 এই বড়ো আৰু মুছলমানৰ ভিতৰত ৰাইট লাগিছিল। তো এই মানুহখিনি কোনেও পাহৰা নাই। বড়ো মানুহ ৰাইট নিবিচাৰে, মুছলমান মানুহে নিবিচাৰে, তেনেকুৱা আদিবাসী মানুহে নিবিচাৰে, বড়ো মানুহো নিবিচাৰে। কিন্তু এই ৰাইটবিলাক যে হৈছিল জাতিগত সংঘৰ্ষ, তাৰ কাৰণে মই ভাবোঁ দায়ী কংগ্ৰেছ আৰু বিপিএফ। তো এইকাৰণে এতিয়া লাষ্ট আমাৰ 5 বছৰৰ পৰা 4 বছৰ আমাৰ হ'ল কমপ্লিট বিজেপি আৰু ইউপিপিএল চৰকাৰ চলাত প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত, মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত আপুনি বিটিআৰে পৰিৱৰ্তন হৈ গৈছে। তো এইটো যিয়ে হওক একত্ৰিত হ'লে আমাৰ বিজেপিৰ কাৰণে ভাল হ'ব। মইতো ভাবোঁ একত্ৰিত হ'ব লাগে, একত্ৰিত হ'ব লাগে আৰু একত্ৰিত হৈ আকৌ আমাৰ বিজেপিৰ লগত দুয়োটা দলে একত্ৰিত হৈ বিজেপিৰ লগত মিলি কাম কৰিব লাগে। তেতিয়াহ'লে বিটিআৰত শান্তিও থাকিব, উন্নয়নো হ'ব। স্যার ইতিমধ্যে জিএসপি নবশৰণীয়া আকৌ মানে গাঁৱে ভূঞে ঘূৰি মানে প্ৰচাৰ অভিযান চলাই আছে আৰু ইহঁতৰ দলীয় কাম কাজ কৰি আছে। কি কিবা ফেক্টৰ হ'ব? নবশৰণীয়া হৈছে 420 মানুহ, আপোনালোকে জানে। মানুহক টুপি পৰাই সি 3 বাৰ ইয়াত 2 বাৰ MP হৈ গ'ল। টুপি পিন্ধাই MP হৈছে, ফলছ জালি চাৰ্টিফিকেট দি, যিটো সি ST চাৰ্টিফিকেটটো তাত ডুপ্লিকেট কৰি পেলাই সি এটা জালি চাৰ্টিফিকেট লৈ সি 2 বাৰ MP হৈছে। কিন্তু এইবাৰ এইটো কেছ চলি থাকোঁতে আপোনালোকে চাওক হাইকোৰ্টে কি ৰায় দিলে, সি সুপ্ৰিম কোৰ্টো কৰিলে, কি ৰায় আহিল, সি নমিনেশ্যন দিব নোৱাৰিলে। সেইকাৰণে ৰাইজে গম পাই গৈছে যে হীৰা শৰণীয়া এজন, নৱকুমাৰ শৰণীয়া MP এজন, এইটো 420 মানুহ, ইয়াৰ কোনো কাম নাই। আৰু ই আজি বিপিএফৰ লগত বহে, কালি বিজেপিৰ লগত বহে, ৰাতি গৈ ইউপিপিএলৰ লগত বহে, এনেকৈ এজন ইহঁতৰ চৰিত্ৰ কেৰেক্টাৰ। আজি আপুনি চাওক আমাৰ EM আছিল ঘনশ্যাম দাস ডাঙৰীয়া, কি কাম কৰিছে এগ্ৰিকালচাৰ ছেক্টৰত, কিবা কাম হৈছে? আপুনি চাওক এইবাৰ যে ইমান ধান খেতি বেয়া হৈ গ'ল আমাৰ বিটিআৰত, ধানবিলাক জ্বলি গ'ল। যদি চব জাগাত যদি সোলাৰ প্লেণ্টেশ্যন বহাই যদি আজি পানীবিলাক দিয়াৰ ব্যৱস্থা কৰিলেহেঁতেন, আজি আমাৰ কৃষক ৰাইজৰ এনেকুৱা হাহাকাৰ পৰিস্থিতি নহ'লেহেঁতেন। সেইকাৰণে মই ভাবোঁ GSP 0। আজিৰ দিনত কোনো বড়ো মাজত কোনো পাৰ্থক্য নাই। আমি বিজেপি আৰু ইউপিপিএল মিলি পেলাই যি চৰকাৰ চলি আছে 2025তো এই চৰকাৰ হ'ব। আৰু মই ভাবোঁ বিটিআৰত এতিয়া শান্তি আহি গ'ল আৰু এতিয়া উন্নয়ন হ'ব।